উপলক্ষে আমি সেই শ্বহীদসকলক শ্ৰদ্ধা জনাই আজি এই সমদল উলিয়াইছোঁ আমি। গতিকে আজিৰ দিনটো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ অন্তৰে অন্তৰে সঞ্চাৰিত হওক দেশপ্ৰেমৰ ভাৱনা। এই উদ্দেশ্য আগত ৰাখি আমি প্ৰত্যেকজন ভাৰতবাসীয়ে আমাৰ নিৰাপত্তাৰ কাৰণে যিসকল সীমান্তত শ্বহীদ হৈছে, আমাৰ ভাৰতৰ স্বাভিমান ৰক্ষা কৰিছে, সেই শ্বহীদসকলৰ স্মৰণত ভাৰতীয় জনতা পাৰ্টি তামোলপুৰ জিলাই এই সমদল আমি ইয়াত উলিয়াইছোঁ।